চাক গাইজ নদী নদী এই গুৱাহাটী নদী হয় এইখন। হেল্ল' গাইজ, কি খবৰ? বহুত দিনৰ মূৰত আহিলোঁ আজি জয় ব্লগ। কেনেকুৱা খবৰ? এই বতৰে মানে অৱস্থা বেয়া কৰি দিছে একদম, মানে দেখিছানে? এতিয়া অফিচ যাব ওলাইছোঁ, যাব পৰা নাই, মানে বিৰাট বতাহ। এই যে হানবিকা দিছে, হানবিকা নাচি আছে। তো হেল্ল' গাইজ, কি খবৰ? হাই হেল্ল' নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো বৰ্তমান ভাল। চাওঁ আজি কি ব্লগ দিওঁ, আপোনালোকে চাওক। ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, বৰ্তমান একো কণ্টেণ্ট নাই, পিছলৈ লাহে লাহে কণ্টেণ্ট আনি দিম। তো চাই থাকক। এতিয়া অফিচ যাব ওলাইছোঁ দেখিলে, ভাত পানী খোৱা নাই, ভাত পানী খাব ৰেডি হৈছোঁ। পম্পী পৰি আছে চাই বগাৰ বচন, কিবা বাবুই পৰি আছে। স্কুল যাব ওলাইছিল, আজি স্কুল যাব নোৱাৰিলে কাৰণ ৱেডাৰটো ইমান বেয়া। তো আপোনালোকক দেখাই দিওঁ, মানে বিৰাট ৱেডাৰটো চাওক, একদম নেৰা নেপেৰা বৰষুণৰ অৱস্থা দেখিছেনে? একদম বতাহো আহি আছে অলপ অলপ। কি বৰষুণ দেখিছেনে নাই? একদম পূৰা গছ গছনিবিলাক পূৰা লৰি আছে, পূৰা বতাহে পূৰা একদম অৱস্থা নোহোৱা কৰি দিছে, হয়নে? সেইকাৰণে চাওঁ আজি কি গাড়ী লৈ যাওঁ নেকি অফিচত। গাড়ী লৈ যাব লাগিব, এই অৱস্থা বেয়া গাইজ। গাইজ অফিচ যাব ওলাইছোঁ, আজি ভাত খোৱা নাই। আজি এটা ইউনিক বস্তু খাইছোঁ, এটা মুড়ি আৰু দৈ। কাৰণ মুড়ি আৰু দৈ খাই ভাল লাগে, আপোনালোকে খাই নাই? আৰু গৰম, আজি গৰম নহয় বাৰু, বৰষুণ দি আছে। এই যাবলৈ নাযাওঁ অফিচ, এইটোৱে ভাবি আছোঁ। কিন্তু যি বতৰ অৱস্থা বেয়া, বৰষুণ দি আছে, বতাহ দি আছে। স্কুটাৰটো লৈ নাযাওঁ, গ'লে গাড়ী লৈ যাম, অলপ কামো আছে অফিচত। তো চাওঁ যদি যাব পাৰি যাওঁ। এতিয়া মুড়ি আৰু এই চাওক কি কম্বিনেশ্যন, আজি এইটো মুড়ি দৈ। থামনেল এইটো থামনেল হ'ব আজি, মুড়ি আৰু দৈ। মজা মজা লাগে, খাই ভাল লাগে। হা, ৱেইট লছ কৰি আছোঁতো, অলপ ৱেইটটো হৈছে এতিয়া গাইজ, কমছে। কিন্তু মই ৰাতি কৰিছোঁ, ৰাতি 7টা বজাতে ৰুটি এখন খাইছিলোঁ আৰু খোৱাই নাই। ৰাতিপুৱা ব্ৰেকফাষ্টত গ্ৰীণ টি খাইছোঁ আৰু এটা বিস্কুট খাইছোঁ। বিস্কুটটো হৈছে ন' চুগাৰ। তাৰপিছত এতিয়া মুড়ি আৰু দৈ, মজা এনজয় কৰি ল'ম, খাই ল'ম বাৰু, খাই ল'ম। গৈ আছোঁ এতিয়া অফিচলৈ। দেখিছে বৰষুণৰ অৱস্থা, একদম ৰাস্তাৰ অৱস্থা পূৰা বৰষুণ, একদম মানে অৱস্থা নোহোৱা কৰি দিছে। কেনেকৈ মানে ওলাম আৰু, কাম আছে সেইকাৰণে নগ'লেও নহয়। ভাবিছিলোঁ নাযাওঁ আজি, কিন্তু উপায় নাই, কামো আছে, কি কৰিব আৰু, এতিয়া যাব লগা হৈছে। এতিয়া বাইক লৈতো যাবই নোৱাৰি, আপোনাৰ চাৰিওফালে পানী, সেইকাৰণে আজি গাড়ী লৈ আহিছোঁ। চাওঁ আৰু এক ঠাইত যাব লাগিব বোলে, চাওঁ এনেকুৱা অৱস্থা কেনেকৈ কি মেইনটেইন কৰিব। চাওঁ আজি পাৰিলে সোনকালে গুচি আহিম, কামখিনি কৰি পেলাই অফিচত। আৰু আহিলোঁ অফিচত ওলাই, উপায় নাই, নিজৰ ডিউটি কৰ্তব্য কৰিবই লাগিব। তো অৱস্থা বৰ বেয়া, পূৰা বতৰ পূৰা বেয়া, মানে বানপানী হ'ব দে এইবাৰ চিয়ৰ। এনেকৈ যদি আৰু 4-5 দিন মাৰে, পূৰা বানপানী। গুৱাহাটীততো বানপানীয়ে দিয়কচোন, গুৱাহাটীৰ অৱস্থাই নাই, চাৰিওফালে পানী, পানীয়ে পানী। আৰু গাঁৱৰ ফালেও পানী হৈ যাব এতিয়া পূৰা। তো যাই লওঁ অফিচলৈ, তো চাই থাকক কেনেকুৱা অৱস্থা। পানী চাওক, গুৱাহাটীৰ পানী চাওক, দেখিছে আমাৰ এইখিনিত কি পানী চাওক। এয়া পানীৰ অৱস্থা, এই গুৱাহাটীৰ অৱস্থা দেখিছেনে? এয়া এই বৰষুণ দিলে গুৱাহাটীৰ অৱস্থা এয়াই। এয়া স্মাৰ্ট গুৱাহাটী আমাৰ, দেখিছে? এই স্মাৰ্ট গুৱাহাটীৰ অৱস্থা, বানপানী দেখিছেনে অৱস্থা কেনেকুৱা? গাড়ী ক'লৈ ডুব গৈছে, এই অৱস্থা। আৰু ক'ত ক'ত বা কি আছে ভগৱানে জানে আৰু। গাইজ চাওক, মই কমিশ্যনাৰ অফিচ গৈছিলোঁ, কমিশ্যনাৰ অফিচৰ পৰা আহিলোঁ এতিয়া। মানে এনেকৈ জামত ফাঁচি আছোঁ। চাৰিওফালে আমাৰ পিছফালে যোনটো এই চাইডটো অফিচৰ, গোটেই মানে পানীত ডুবি গৈছে। এক আঁঠুৰ ওপৰত পানী, এক কঁকাল একাল পানী। ইয়াতে গাড়ীবিলাক চব সিফালেদি সোমাই দিছে, সোমাই পেলাই চব যান জঁট কৰি মাৰিছে। দেখিছে কেনেকুৱা অৱস্থা? একদম পূৰা জাম, চাৰিওফালে জাম একদম, দেখিছে নাই? কি আছোঁ আৰু এতিয়া, কোনোমতে ঘৰ পালে হ'ল। আৰু অফিচৰ পৰা কৈ গুচি আহিলোঁ, মই নোৱাৰি, কাৰণ চবফালে পানী হৈ গৈছেতো গাইজ। আৰু এইবিলাক চাওক, এই পূৰা পানী, এইবিলাক চব গোটেই পানী। আগত পূৰা জাম, পূৰা পানী দি, এনেকুৱা অৱস্থাত কেনেকৈ হ'ব? এনেকৈ যি নন ষ্টপ বৰষুণ মাৰি আছে ন, অৱস্থা নোহোৱা হৈ গৈছে। আজি মানে দিগদাৰী আছে, আৰু যদি এনেকৈ কণ্টিনিউৱাছ 3 দিন মাৰে আৰু জ্বৰ হৈছে। আৰু বা আমাৰ ইফালে বা কি হৈ যাব ভগৱানে জানে। আৰু এইখিনিত পূৰা জাম, দেখিছেনে? এইবিলাক গাড়ী চাড়ী গোটেই জাম হৈ আছে, অৱস্থা নোহোৱা হৈ গৈছে। হাইৱেত পানী চাওক গাইজ, হাইৱেত পানী চাওক। এইয়া হাইৱে, এইটো দেখিছে? এইটা পানীৰ অৱস্থা দেখিছে? পূৰা দেখিছে? এইয়া ঢৌ খেলি খেলি যাই আছে, এইটো হাইৱে, লখৰা হাইৱে, পূৰা পানীৰে পূৰা। আপোনাক আৰু দেখাম, মই দেখাই আছোঁ, কেমেৰা অন কৰি ৰাখিছোঁ, চাই থাকক কেনেকুৱা অৱস্থা একদম। গাইজ চাওক, গুৱাহাটী একদম পানীৰ মাজত আমি গাড়ী চলাই আছোঁ। গুৱাহাটী এতিয়া এই চাওক, নদীৰ মাজত আমি এতিয়া গাড়ী ড্ৰাইভ কৰি আছোঁ, দেখিছে? গুৱাহাটী পূৰা নদী হৈ গৈছে, এইখিনি দক্ষিণ গাঁও পূৰা নদী। এই বতৰ বেয়া, আৰু তাতে আৰু জাম দেখিছা নাই? একদম জামে খাই পেলাইছে হে গাইজ, দেখিছেনে জাম?
কেনেকুৱা জাম একদম চাৰিওফালে মানে অশান্তি কৰি দিছে একদম পূৰা এইখিনিত জাম লাগছে গম পাইছোঁ জাম লগা মানে এইখিনিত পূৰা একেবাৰে আপোনাৰ পানী সাংঘাতিক পানী হ'ব ইয়াতে এইখিনি জেগাত পূৰা পানীৰে ভৰপূৰ হ'ব গম পোৱা গৈছে পূৰা পানী আৰু এইখিনি জেগাত আৰু মানে বৰষুণটো এনেকৈ নন ষ্টপ দিছে না মানে ক'ব নোৱাৰি একদম মানে পূৰা মাৰি আছে আৰু কেতিয়া অলপ যদি হঠাৎ অলপ মানে কমা যেন হয় আৰু পূৰা বতাহ দি পেলাই পূৰা স্পীড হৈ যায় তো কোনোমতে ঘৰৰ ওচৰ পালোঁ ঘৰৰ ওচৰ পালে কি হ'ব এইখিনিত আৰু পূৰা জাম আছে ঘৰৰ কাষৰে এইখিনিত পূৰা জাম আছে মানে আগত এইখিনিত গণেশ টাৰ্ণিঙৰ এইখিনিত মানে পূৰা পানী পূৰা হৈছে চাগে এইখিনিত বুজা গৈছে আৰু কাৰণ গাড়ী স্পীডে কয় তো আপোনালোকক দেখাম বাৰু চাই থাকক ভিডিঅ'টো চালে গম পাব গুৱাহাটীৰ অৱস্থা কেনেকুৱা গুৱাহাটীৰ অৱস্থা পূৰা নদী হৈ গৈছে গুৱাহাটীত গাইজ থাকিব নোৱাৰে এতিয়া গুৱাহাটীৰ অৱস্থা পূৰা পানী চাওক গাইজ নদী এই গুৱাহাটী নদী হয় এইখন এই চাওক এই গুৱাহাটী নদী দি আমি এতিয়া বঢ়িয়াকৈ গৈ আছোঁ দেখিছে কি অৱস্থা ইছ ৰাম পানী গাইজ দেখছে অৱস্থা পূৰা নদী এ ভাই চাহ ইছ ৰাম পানী নোসোমালে হ'ল আৰু গাড়ীত প্ৰভু ইছ ৰাম দেখছে অৱস্থা এনেকৈ চাক ন অৱস্থা ইছ ৰাম কেনেকুৱা অৱস্থা হৈছে দেখিছেনে আপোনালোকক নদী দেখালোঁ মই এতিয়া কেনেকুৱা নদীৰ অৱস্থা এইখন গুৱাহাটী চিটি হয় গুৱাহাটী মেট্ৰ' চিটি স্মাৰ্ট চিটি চাই লওক স্মাৰ্ট চিটিৰ অৱস্থা তো গাইজ বৰষুণৰ পৰা ঘৰত আহি অলপ ফুলোঁ কাৰণ অফিচৰ পৰা আহি অলপ মানে পম্পি ভাত চাত মানে অলপ থৈ দিছিল দে আজি গম পাই অলপ ভাত খাম বুলি ভাত নাখালোঁ ফ্ৰাইড ৰাইচ অলপ কণী চণী দি বনাই এগ ফ্ৰাইড ৰাইচ অলপ খালোঁ এতিয়া এই চাগু পাপৰ মোৰ প্ৰিয় বস্তু দেখিছেনে গাইজ যিটো আপোনালোকে খাই নাই এই চাগু পাপৰ খাওঁ ৰ'ব গ্ৰীণ টিটো ক'ত গ'ল মোৰ এইটো গ্ৰীণ টি আছে চাগু পাপৰ বনাম এতিয়া গৰম তেলটো গৰম হৈছেনে তেলটো গৰম হ'ব লাগিব আৰু অলপ নহ'লে ভাল নহয় তো বঢ়িয়াকৈ খাই লওঁ আৰু মাইনা আছে শুই হানবিকা আছে শুই দেখিছেনে ঠাণ্ডা পাইছে বঢ়িয়াকৈ শুই আছে এইটো শুই আছে মই আন্ধাৰ কৰি দিছোঁ নহ'লে যদি পোহৰ কৰি দিওঁ না তাই উঠি যাব আৰু পম্পি পূৰা গৰম গাখীৰ চাহ গাখীৰ নাই বুলি কৈছিল এনেই কৈছিল মোক গাখীৰ নাই আনা এই বৰষুণ আৰু গাখীৰ আনিব যাব পাৰি গাই চাওঁ আজি যদি মাংস চাংস আনো তেতিয়া গাখীৰ আনিম সেইটো গাই চাহ একদম ফুলি যাব দেই এইটো কি ডেঞ্জাৰী কোচ খাই কিয় যায় কেনেকৈ দিয়ে তাৰমানে তুমি বুজাই এনেকৈ দিয়ে নেকি তই ভাজ তেতিয়াহ'লে মোক কৈ থাকা তো গাইজ আজি অলপ মাংস লৈলোঁ ব্ৰইলাৰে লৈলোঁ ব্ৰইলাৰটো বইল কৰি ল'লোঁ ইয়াত তেল চেল দি লৈছোঁ ইয়াতে দিছোঁ আপোনাৰ বেলেগ পদ্ধতিত বনাম ধাবা ষ্টাইল ইয়াতে দিছোঁ আমাৰ পিঁয়াজটো গলিব দিছোঁ পিঁয়াজ দিছোঁ 3-4টামান ডাঙৰ এইটো পূৰা গলাই ল'ম গলাই লৈ পেলাই মজাকৈ গ্ৰেভি টাইপ এটা বনাম আৰু পম্পি দালি বনাব ইয়াৰ ৰহৰ দালি ভিজাই থৈ দিছে তো মজাকৈ এইখিনি বনাই লওঁ বনাই লৈ আপোনালোকে খাম আৰু গুৱাহাটীতো এনেকুৱা অৱস্থা হৈছে মানে পানী দি গোটেই ভৰি গৈছে মানে গুৱাহাটীত মানে থাকিব নোৱাৰা হৈছে কি বুলি কয় সমুদ্ৰ বুলি কয় এতিয়া সাগৰ সদৃশ্য হৈ গৈছে গুৱাহাটী পূৰা ওলাবই নোৱাৰে এতিয়া অলপ ওলাই গৈছিলোঁ মানে বৰষুণত এই বৰষুণটো কমে এই আহে মানে পূৰা পানী আমাৰ এইখিনিও পূৰা পানী হৈ গৈছে তো যিয়ে নহওক আজিৰ ব্লগটো এনেকৈ যাব আজি বানপানীয়ে চাওক আৰু আপোনালোকে আৰু তাৰ লগত আপোনাৰ চিকেনৰ জুতি লওক তো চাই থাকক জয় ব্লগ মজা হ'ব বনি আছে বঢ়িয়াকৈ আৰু ইয়াৰ যে পিঁয়াজৰ বইল কৰি পেলাই গ্ৰেভি এটা বনাই লৈছোঁ বঢ়িয়াকৈ একদম মজা হ'ব আজি মানে ঠাণ্ডা বতৰটো অলপ ঠাণ্ডা খাব লাগিব তো চাই থাকক বাকী ইয়াৰ বেছি মাংস চাংস বনোৱা আপোনাক দেখাই নাথাকোঁ কাৰণ আপোনালোকক সদায় সেই ভিডিঅ' দেখোঁ আজি ইয়াৰ গুৱাহাটী ফ্লাডৰ ভিডিঅ' গুৱাহাটী ফ্লাড মানে বানপানী সেই ভিডিঅ' আছে আজি সেইটো এনজয় কৰক দেখিছে হানবিকাই মোক মাৰিব আহি আছে মোক মাৰবা হা কিয় মোক মাৰছে কিয় মাৰছা মোক কিয় তো গাইজ IPL খেলা চাই আছোঁ এতিয়া খাব লাগে মই ভাত কাৰণ মই ভাত 7:30 খাওঁ মই ভাতটো খাই লওঁ তো মজাকৈ আপোনালোকক দেখাম আজি ভাতত আজি কি আছে তো অলৰেডি আপোনালোকে গমেই গাই গৈছে কি যা তো মাংস আছে মাংস থাকিলে অলপ বেছি সোনকালে ভোক লাগে তো মজাকৈ খাই লওঁ আপোনালোকক দেখাই গাইজ ভাত আহিছে মই ভাত খাই লওঁ এয়া মাংস দালি আৰু নেমু আছে আৰু মজাকৈ ভাতটো খাই লওঁ হয়নে হানবিকা মজাকৈ ভাতটো খাই লওঁ ন তো খাই লৈ লগ কৰি আছোঁ আপোনালোক বৈদ্য বৰষুণ তো গাইজ ভিডিঅ'টো কেনে পালে আজি গুৱাহাটীতো আজি গোটেই মানে ফ্লাডেদি ভৰি গ'ল গোটেই বানপানী হৈ গ'ল তো সেনেকৈ মাজেদি আজি ভিডিঅ'টো বনালোঁ আপোনালোকক গুৱাহাটীৰ বানপানীৰ বিষয়ে দেখালোঁ গুৱাহাটী পূৰা নদী হৈ গ'ল
যি কি নহওক গুৱাহাটী নদী হৈ থাকক, আমাৰ ভিডিঅ' চলি থাকিব। তো কেনেকুৱা পালে আজি ভিডিঅ'টো চাই কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, জয় ব্লগ চেনেলটো নাপাহৰিব আৰু লাইক এটা কৰি দিব। লাইক আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, মোৰ কাৰণে ইম্পৰ্টেণ্ট, আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, চৰি। তো লাইক এটা কৰি দিব, মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট, এটা মটিভেশ্যন হয় তাৰমানে। এই লাইক এটা কৰি দিলে মানে ভাল লাগে আৰু মানে কিবা এটা কিক পৰে। তো গাইজ এইখিনি আছিল আজি ভিডিঅ'টো। তো কেনে পালে ক'ব। বাই বাই।